নমস্কাৰ মই বিপ্লৱজ্যোতি শৰ্মা আজি এটা ভিডিঅ' লৈ আহিছোঁ ইণ্ডিগো এয়াৰলাইন্সৰ ওপৰত যেহেতু আমি সচৰাতে এইকেইদিনতে দেখিছোঁ ছ'চিয়েল মিডিয়া হওক বা আমি নিউজ চেনেলতে হওক সকলোতে এটা বস্তু দেখিবলৈ পাইছোঁ ইণ্ডিগোৰ যিমানবোৰ ফ্লাইট আছিলে সকলোবোৰ কেনচেল হৈছে আৰু তাৰ ফলত কি হৈছে যিমানখিনি যাত্ৰী আছিল তেওঁলোকৰ মাজত এটা টেনশ্যন ক্ৰিয়েট হৈছে আৰু বহুখিনি অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে এই ভিডিঅ'টোত এইটো জানিবলৈ চেষ্টা কৰিম যে এইটো ইণ্ডিগোৰ এই চিটুৱেশ্যনটো কিয় হ'বলগীয়া হ'ল আৰু এইটো চিন যে ইয়াত ডিজিচিএৰ কি কাম আছে আৰু ইণ্ডিগো আৰু ডিজিচিএৰ মাজত কি বিবাদ চলি আছে তো সেই গোটেইখিনি কথা আজি আমি এই ভিডিঅ'টোত ডিছকাছ কৰিম তাৰ আগতে এইটো জানি লওঁ যে এই চিটুৱেশ্যনটো যেতিয়া এৰাইজ হৈ গ'ল যে ইণ্ডিগোৰ ফ্লাইটসমূহ সময়মতে উৰা মাৰিব নোৱাৰে গম পাইছোঁ যে 250 মোৰ দেন 250 ফ্লাইট কি হৈছে কেনচেল হৈছে তাৰ ফলত কেনেকুৱা ধৰণৰ চিটুৱেশ্যন আছে আপোনালোকেতো নিউজ চেনেলত দেখিছে আমিও দেখিছোঁ যে এয়াৰপৰ্টত কি হৈছে সকলোবোৰ মানুহ কি হৈছে এটা একগোট হৈ পৰিছে বহুতে কি হৈছে এটা জেগাৰ পৰা এটা জেগালৈ যাবলৈ বিচাৰিছিলে যিটো সময় সেইটো সময়ত পৰা নাই কাৰণে তেওঁলোকে তাতে থাকিবলগীয়া অৱস্থা পৰিছে কাৰোবাৰ যিখিনি ৰোগী আছিলে সেই ৰোগীবোৰৰ কি হৈছে চিকিৎসাৰ কাৰণে যাবলগীয়া আছিলে তেওঁলোকৰ প্ৰব্লেম হৈছে কিছুমানে কি হৈছে ফৰেইন কাণ্ট্ৰিলৈ যাবলগীয়া হৈছিলে তো তেওঁলোকৰ কি হৈছে যিখন কানেক্টিং ফ্লাইট আছিলে কানেক্টিং ফ্লাইট মিছ হোৱা দেখা গৈছে চবতকৈ ইণ্টাৰেষ্টিং আৰু এটা আমি ছ'চিয়েল মিডিয়াত দেখিবলৈ গৈছোঁ এখন বিয়াও আজি কি হ'ল ভাৰ্চুৱেলি হ'বলগীয়া হৈছে কাৰণ তেওঁলোকৰ বিয়াৰ ৰিচেপশ্যন আছিলে আৰু তেওঁলোকে সময়মতে গৈ নাপালেগৈ আৰু তাৰ ফলত কি হৈছে গোটেই বিয়াখন কি ভাৰ্চুৱেলি পাতিবলগীয়া হৈছে এনেকুৱা আমি দেখিবলৈ পোৱা গৈছোঁ এতিয়া এই গোটেইখিনি চিটুৱেশ্যন হোৱাৰ মেইন কাৰণটো কি আমি যদি চাওঁ তাৰ সকলোবোৰ সেই গোটেইখিনি ইয়াত যদি চাওঁ মেইন কাৰণ হৈছে ডিজিচিএ কি হয় ডাইৰেক্টৰেট জেনেৰেল অফ চিভিল এভিয়েশ্যন ইয়াৰ মেইন কাৰণ হৈছে যিমানখিনি আমাৰ এভিয়েশ্যন ছেক্টৰ আছে সেই গোটেইখিনিক এই ডিজিচিএ কি কৰে ৰেগুলেট কৰে মনিটৰ কৰে আৰু লগতে কি কৰে সিহঁতৰ ছেফটি মেজৰ পৰা আদি কৰি কণ্ট্ৰল কৰে হ'ল ডিজিচিএ এটা কাম কৰিছে কি ফ্লাইট ডিউটি টাইম লিমিটেশ্যন হ'ল ইয়াত ডাঙৰ চেঞ্জেছ কৰিছে কি চেঞ্জ হৈছে সেইখিনি আমি বুজিম এতিয়া ফ্লাইট ডিউটি টাইম লিমিটেশ্যন বুলি ক'লে এতিয়া ফ্লাইট ডিউটি মানে কি সেইটো বুজিব লাগিব তো এটা বস্তু তাৰ আগত আমি কনচেপ্টটো বুজি লওঁ তো এতিয়া আমি চবেইজনৰ নাম শুনিছোঁ কেবিন ক্ৰিউ বুলি আমি চবেই শুনিছোঁ কেবিন ক্ৰিউ কি হয় তো কেবিন ক্ৰিউ বুলি ক'লে গম পাওঁ যে কি হয় ইয়াত দুটা বস্তু সোমাই থাকে এটা হৈছে পাইলট হ'ল কোন থাকিব ইয়াত পাইলট থাকিব আৰু আদাৰ ক্ৰিউ মেম্বাৰ্ছ মানে আমি যেতিয়া ফ্লাইটত গৈছোঁ বা এৰোপ্লেনত যদি কোনোবা গৈছে আমি দেখিবলৈ পাওঁ তাই যোনে এৰোপ্লেনখন চলাই তেওঁলোকক পাইলট বুলি কয় আৰু তাৰ ভিতৰত কেইজনমান কি আছে কেইগৰাকীমান ছোৱালী থাকে আৰু কেতিয়াবা তাত ল'ৰাও থাকে তো সেই ছোৱালীকেইগৰাকী আমি কি বুলি কওঁ এয়াৰ হোষ্টেজ বুলি কওঁ আৰু যদি ল'ৰা থাকে ল'ৰাবিলাকক আমি কি বুলি কওঁ ফ্লাইট এটেণ্ডেণ্ট বুলি কওঁ নহ'লে ষ্টিৱাৰ্ড বুলিও কওঁ তো এতিয়া কি হৈছে সেই গোটেইখিনি একেলগে সামৰি আমি কি বুলি কওঁ কেবিন ক্ৰিউ এতিয়া ইয়াত কিছুমান চেঞ্জেছ কৰিছে কেবিন ক্ৰিউত কি চেঞ্জেছ কৰিছে আমি সেইটো চাম এইখন শ্লাইডত আমি বুজিম ডিউটি টাইম আৰু ফ্লাইট টাইম কি হয় এইটো এটা মই লেআউট এটা লৈ আহিছোঁ এয়াৰপৰ্টৰ ইয়াত দেখিছোঁ আমি গোটেইখিনি ইয়াত ফ্লাইট কি হৈছে খাৰা হৈ আছে আৰু এইটো এটা এয়াৰপৰ্ট ডিউটি টাইম হৈছে যেতিয়া ক্ৰিউ মেম্বাৰ্ছ মানে পাইলট বা তাত যিখিনি আমি মেম্বাৰ থাকে মই ক'লোঁ ন এইটো কি বুলি কয় আমাৰ ষ্টিৱাৰ্ড বা ফ্লাইট এটেণ্ডেণ্ট বা এয়াৰ হোষ্টেজ এই গোটেইখিনিয়ে যেতিয়া ইয়াৰ ভিতৰত সোমায় হ'ল এণ্টাৰ কৰে এয়াৰপৰ্টৰ ভিতৰত তেতিয়া সেই সময়টো তেতিয়াই তোমাক ধৰা যায় ডিউটি টাইম হ'ল আৰু যেতিয়াই তেওঁলোকে আহি পেলাই ক'ত বহিব ফ্লাইটত যেতিয়া বহিব তেওঁলোকে সেই সময়টোত যেতিয়া ফ্লাইটত বহি থাকিলেও নহ'ব ফ্লাইটত বহি যেতিয়া ইঞ্জিন ষ্টাৰ্ট হোৱাৰ লগে লগে কি কাউণ্ট হ'ব ফ্লাইট টাইম কাউণ্ট হ'ব মানে ইয়াৰ পৰা এইটো বুজিলোঁ যেতিয়া তেওঁলোকে ইয়াৰ এয়াৰপৰ্টে এণ্টাৰ হৈ পেলাই ফ্লাইটত যেতিয়ালৈকে তেওঁলোকে ইঞ্জিন ষ্টাৰ্ট নকৰে সেই গোটেই সময়টো কি বুলি ধৰা যায় ডিউটি টাইম আৰু যেতিয়াই ইঞ্জিন ষ্টাৰ্ট কৰি দিব পাইলটে তেতিয়া সেই সময়টো তেতিয়াৰ পৰা কি ধৰা যাব ফ্লাইট টাইম মানে এইটো নহয় যে অকল উৰা সময়খিনি যেতিয়া ইঞ্জিন ষ্টাৰ্ট হ'ব লাগিলে ফ্লাইটখন ক'ত থাকিব ইয়াতে থাকিব পাৰে মই আৰু এটা ধুনীয়াকৈ বুজাবলৈ ইয়াত এইখন শ্লাইডৰ পৰা এইটো বুজিব কৰিম এইটো মই ভালকৈ বুজাই দিম যেতিয়া ফ্লাইটবিলাক কি হয় ছাপ'জ আমি ইয়াত দেখিছোঁ জেনেৰেল এভিয়েশ্যন টাৰ্মিনেল এইটো হয় টাৰ্মিনেলত কি হয় যেনেকৈ আমি ষ্টেচন যদি ৰেলৱে ষ্টেচন টাৰ্মিনেলত আমি যাওঁনে এইটো কি বুলি কয় প্লেটফৰ্ম বুলি কওঁ তো তাত ইয়াত যেতিয়া প্লেনখন লাগি থাকে তো আমি ইয়াৰ পৰা কি কৰোঁ উঠি পেলাই প্লেনখন যেতিয়া লাহে লাহে ক'লৈ যাব সেই টেক্সি ৱেত যাব টেক্সি ৱে পৰা গৈ পেলাই এইটো চাইডে গৈ পেলাই তোমাৰ কি হ'ব ইয়াৰ পৰা টেক অফ ল'ব আৰু এইটো এৰিয়া কি য'ত আমি উৰিবলৈ যিটো মেইন ৰাস্তা আছিলে আমি কওঁ ৰানৱে বুলি কওঁ সেইটো আৰু ৰানৱেলৈ যোৱা যিটো ৰাস্তা সেইটোক আমি কি বুলি কওঁ টেক্সি ৱে বুলি কওঁ কেতিয়াবা এনেকুৱা চিটুৱেশ্যনত ঠাণ্ডা এৰিয়া হয় তো ঠাণ্ডা এৰিয়াত কি হয় তাত পূৰা বৰফ লাগি যায় বা তোমাৰ কেতিয়াবা ডিফ্ৰষ্ট কৰিবলৈ কি হয় ফ্লাইটখন এপিনে গৈ চিধা ইয়াত নগৈ ইয়াত যায় হ'ল এই এৰিয়াটো যিটো আছে এইটো ইয়াত আছে তোমাৰ কি বুলি কয় ডি আইচিং এৰিয়া বুলি কয় হ'ল ইয়াত গৈ পেলাই তেওঁলোকে কিবা লিকুইড স্প্ৰে কৰে বা এনেকৈ কৰে তাত কি কৰে সেই ডিফ্ৰষ্টিং মানে বৰফবোৰ গলায় তাৰপিছতে তুমি ইয়াৰ পৰা তেওঁলোকে যাত্ৰা ষ্টাৰ্ট কৰে ঠিক তেনেকৈ ইয়াত কিছুমান আছে হেঙাৰ মানে আছে আমি যেনেকৈ গাড়ী গেৰেজ যেনেকৈ এইটো ছাপ'জ তোমালোকে চোৱা গাড়ী গেৰেজৰ ভিতৰত যেনেকৈ ধৰক ফ্লাইটবিলাকো ইয়াৰ ভিতৰত পৰে এই গোটেই এৰিয়াটো কি বুলি কয় হেংগাৰ বুলি কয় হ'ল
তাৰপিছত কি হয় তোমাৰ ৰানৱেৰ পৰা ইয়াৰ পৰা এনেকৈ উৰিব এতিয়া মই বুজাব বিচাৰিছোঁ কি ফ্লাইট টাইমটো কেনেকৈ যেতিয়াই তোমাৰ ইঞ্জিন ষ্টাৰ্ট হ'ব মানে অকল ইয়াৰ পৰা উৰা সময়কণক ফ্লাইট টাইম বুলি নকয় ফ্লাইট টাইম ক'ৰ পৰা হ'ব যেতিয়া তেওঁ পাইলটে ইঞ্জিন ষ্টাৰ্ট কৰিব সেই সময়ৰ পৰাই তেওঁলোকৰ কি হয় ফ্লাইট টাইম বুলি ধৰা যায় এতিয়া গম পালোঁ ডিউটি টাইম মানে হৈছে যেতিয়া তেওঁলোকে এয়াৰপৰ্টত এণ্টাৰ কৰি পেলাই তেওঁলোকে ফ্লাইটত বহি ডকুমেণ্টেশ্যন আদি কৰি গোটেইখিনি চোৱা চিতা সময়কণ হৈছে ডিউটি টাইম আৰু যেতিয়াই পাইলটে কি কৰি ষ্টাৰ্ট কৰি দিব ইঞ্জিন ষ্টাৰ্ট কৰি দিব আৰু সেইটো সময়ত কি সেই সময়টোৰ পৰা ধৰা যাব ফ্লাইট আৱাৰ্ছ হ'ল বা ফ্লাইট টাইম এতিয়া চেঞ্জেছ কি কৰিছে আমি সেইখিনি চাওঁ মেইন চেঞ্জেছ এতিয়া হৈছে ইয়াতে লৈছে ষ্ট্ৰিক্ট ৰোষ্টাৰিং ৰুলছ এতিয়া ৰোষ্টাৰ মানে কি ছাপ'জ ৰোষ্টাৰ মানে হৈছে যিটো আমি টাইম টেবুল যিটো থাকে পাইলটৰ বা ক্ৰিউ মেম্বাৰ যিটো টাইম টেবুল সেইটোকে আমি কি বুলি কয় ৰোষ্টাৰিং বুলি কয় মানে ৰেজিষ্টাৰ টাইপৰ তো টাইম টেবুল মেইনটেইন কৰি ৰোষ্টাৰিঙত ডাঙৰখিনি চেঞ্জ কৰিছে এক নম্বৰ কি চেঞ্জ কৰিছে আমি চাওঁ ইয়াত কৈছে হোৱাট দ্য ৰুলছ এতিয়া আমি গম পালোঁ ডিউটি টাইম আৰু কি গম পালোঁ ফ্লাইট টাইম এক নম্বৰ কি কৈছে উইকলি ৰেষ্ট কিয় কাৰণে যে ৰেষ্ট বঢ়াইছে কিয় কাৰণে তেওঁলোক ইমান ডাঙৰ এটা পাইলটৰ চবতকৈ বেছি কি প্ৰব্লেম হয় কি তেওঁলোকে এটা জেগাৰ পৰা আন এটা জেগালৈ যেতিয়া যাওঁতে তেওঁলোক কিয় ফেটিক বহুত হয় কিয় কাৰণে কাৰণ টেনশ্যনো বহুত আমি গাড়ী চলাই গ'লোঁ ভাগৰ লাগিলে গাড়ীখন কি হ'ব ছাইডত ৰখাই পেলাই আমি ৰখিব পাৰোঁ পানী খাব পাৰোঁ চাহ খাব পাৰোঁ ফ্লাইটখনটো সেইটো ছিষ্টেম নাই তুমি যি উৰালা একে নমোৱাৰ পিছতহে তুমি শান্তি পাব পাৰা হয় নে নহয় তো ইয়াত কি কৈছে যে তেওঁলোকে ইমান প্ৰেছাৰত কাম কৰে সেইটো কাৰণে কৈছে উইকলি ৰেষ্ট তেওঁলোকৰ বঢ়াই দিছে আগতে কিমান আছিলে যে এজন পাইলটে উইকলিত মাত্ৰ 36 আৱাৰ্ছ কি পাইছিলে ৰেষ্ট পাইছিলে এতিয়া সেই 36 আৱাৰ্ছ মানে কি ডেৰ দিন তো এতিয়া সেইটো বঢ়াই কাম কি কৈছে যে এটা উইকত 2 দিন ৰেষ্ট পাব হয়নে বহুতখিনি কোম্পানীটো ৰেষ্ট উইকলি এটলিষ্ট 2 দিন অফ থাকে ছেটাৰডে ছানডে হয়নে আমাৰ ক্ষেত্ৰত নাথাকে বেলেগ আমাৰ ক্ষেত্ৰত ছানডেও আমি এডিশ্যনেল ক্লাছ কৰিব লাগে হ'ল তো সেই উইকলি ৰেষ্ট কি হ'ব উইকলি ৰেষ্ট মানে হৈছে কি যিটো সপ্তাহত তেওঁলোকৰ আগতে যিটো 36 আৱাৰ্ছ কৰিছিলে এতিয়া বঢ়াই পেলাই কিমান কৰি দিলে 48 আৱাৰ্ছ কৰিলে তো সেইটো কাৰণে কি হ'ল যে যিখিনি পাইলট আছিলে তো পাইলটৰ ৰেষ্টিং টাইম বাঢ়ি গ'ল তো বাঢ়ি যোৱাৰ কাৰণে তেওঁলোকে এতিয়া ফ্লাইট চলাব কোনে তো ফ্লাইট চলোৱাৰ সংখ্যা কমি গ'ল 2 নম্বৰ আৰু এটা কথা কৈছে ৰেষ্ট্ৰিক্টেড নাইট লেণ্ডিং হ'ল নাইট লেণ্ডিঙৰ ক্ষেত্ৰত কি কৰিছে পাইলট কেন পাৰফৰ্ম এ মেক্সিমাম অফ 2 লেণ্ডিং ডিউৰিং নাইট অপাৰেশ্যন আগতে কি কৰিছিলে যে এজন পাইলটে ৰাতি যেতিয়া হ'ব এতিয়া ৰাতি বুলি ক'লে এয়াৰপৰ্টত মানে তোমাৰ কি হৈছে এভিয়েশ্যন ছেক্টৰত ৰাতি বুলি ক'লে কেতিয়াবা ধৰা যায় আগতে কৰিছিলে ৰাতি 12টা বজাৰ পৰা 5টা বজালৈকে ধৰা যায় হ'ল এতিয়া সেই টাইমটো বঢ়াই পেলাই কিমান কৰিলে ৰাতি বুলি ক'লে ক'লৈকে ধৰা যায় 12 বজাৰ পৰা ৰাতিপুৱা 6 বজালৈকে এতিয়া ধৰা যায় এতিয়া কৈছে কি এই ৰাতি যিটো পিৰিয়ড আছে তাত এজন পাইলটে মেক্সিমাম দুবাৰহে ফ্লাইট উৰাব পাৰিব হ'ল তাতকৈ বেছি উৰাব নোৱাৰে আগতে কি হয় তেওঁ সেইটো সময়ত যিটো কম থাকে তো বেছিকৈ উৰাব পাৰে তো এতিয়া টাইম বঢ়াই দিয়াৰ লগে লগে ৰাতিৰ টাইমটো বাঢ়ি গ'ল আৰু বাঢ়ি দিয়াৰ লগে দুবাৰতকৈ বেছি তেওঁ চলাব নোৱাৰা হৈ গ'ল ৰেষ্ট্ৰিকশ্যন লগাইছে পাইলট কেন পাৰফৰ্ম এ মেক্সিমাম অফ 2 লেণ্ডিং ডিউৰিং নাইট অপাৰেশ্যন 3 নম্বৰ পইণ্টটো কৈছে কনজিকিউটিভ নাইট ডিউটিজ আগতে কিমান কৰিব পাৰিছিলে ৰাতি যদি কেনেবাকৈ তোমাৰ নাইট ডিউটি থাকে মানে তুমি যদি ৰাতি যদি সপ্তাহটোত তুমি এতিয়া কৈছে যে মিনিমাম তুমি কেইবাৰ চলাব পাৰিবা অকল দুবাৰ আগতে কি কৰিছিলে তেওঁলোকে ৰাতি 6 দিন কাম কৰিছিলে 6 দিন সপ্তাহটোত 6 দিনে তেওঁলোকে কাম কৰিব পাৰে ৰাতি কি চলাইছিলে ফ্লাইট চলাইছে এতিয়া ডিচিয়ে কৈছে নহ'ব তুমি যদি ৰাতি চলোৱা তেতিয়াহ'লে সপ্তাহত তুমি কেইদিন চলাব পাৰিবা কনজিকিউটিভ 2 দিনহে তুমি ৰাতি ফ্লাইট উৰাব পাৰিবা তাতকৈ বেছি উৰাব নোৱাৰা ক'ত 6 দিন আছিলে ক'ত 2 দিন তো ইমান দিন যেতিয়া গেপ হৈ যাব তো তেওঁলোকে কি হ'ব ৰেষ্টৰ টাইম বাঢ়ি যাব আৰু ইয়াত এটা কথা কৈছে যে তেওঁলোকে এতিয়া কি হৈছে সপ্তাহত কি হ'ব দুটা কি ল'ব পাৰিব লিভো ল'ব পাৰিব তো লিভটো বেলেগ আৰু ৰেষ্টিং টাইম বেলেগ মানে ছাপ'জ যদি তুমি গা বেয়া হয় তেতিয়াহ'লে তুমি লিভো ল'ব পাৰিবা 2 দিন আৰু যদি তুমি ৰেষ্ট লোৱা তোমাৰ মিনিমাম 48 আৱাৰ্ছ মানে 24 ঘণ্টা দিন তো 2 দিন তেওঁলোকে ৰেষ্ট ল'ব পাৰিব তো সেইটো কাৰণে কৈছে কনজিকিউটিভ নাইট ডিউটিজ এতিয়া তুমি চাবা চবতকৈ বেছি টাইম কেঞ্চেল হৈছে কেইটা বজাত ৰাতি ফ্লাইট কেঞ্চেল হৈছে কিহৰ কাৰণে ৰাতি যিখন ফ্লাইট চলোৱা পাইলটে নাইকিয়া হৈ গ'ল তেওঁলোকক কাৰণ ডিজিচিয়ে যিটো নিউ ৰুলছ বনাই দিছে তাত প্ৰব্লেম ক্ৰিয়েট হৈছে তাৰপিছত লিখিছে লিমিটছ টু দ্য ডিউটি পিৰিয়ডছত এইটো কৈছে যে ফ্লাইট ডিউটি পিৰিয়ড কি কৈছে পাইলটছ আৰ নট এলাউড টু ফ্লাই more than 1 hour over the above time and as well as the pre-flight কৈছে তেওঁলোকৰ যিমানখিনি টাইম ডিচাইড কৰি থোৱা থাকে তাতকৈ বেছি তেওঁলোকে সময় কৰিব এই 1 ঘণ্টাতকৈ বেছি তেওঁলোক ছাপ'জ যদি এজন পাইলটৰ ডিচাইড কৰি থোৱা আছে তেওঁ দিনটো 8 ঘণ্টা কাম কৰিব তো 8 ঘণ্টাতকৈ তুমি মেক্সিমাম যদি কৰা 1 ঘণ্টা তুমি বেছিকৈ তেওঁলোকক কাম কৰিব পাৰিবা তাতকৈ বেছি তুমি সময় কাম কৰাব নোৱাৰা আৰু কৈছে আল্ট্ৰা লং হল ফ্লাইট
তো আল্ট্ৰা লং হল ফ্লাইট বুলি ক'লে কি বুজিম আল্ট্ৰা লং হল ফ্লাইটৰ মিনিং এইটোৱে যদি কোনো এখন ফ্লাইটৰ বা পাইলটৰ টাইম যদি কয় যে তোমাৰ কিমান হ'ব 16 আৱাৰ্ছ 16 আৱাৰ্ছতকৈ যদি কণ্টিনিউ যদি ফ্লাইট চলায় 16 আৱাৰ বা 8000 মাইল হ'ল 8000 মাইল তুমি যদি চোৱা তেওঁলোকে যদি কণ্টিনিউ ফ্লাইট চলায় তেতিয়াহ'লে সেইটো কি বুলি ক'ব আল্ট্ৰা লং হল ফ্লাইটছ তাৰ ক্ষেত্ৰত কৈছে যদি এজন পাইলটে আল্ট্ৰা লং হল ফ্লাইটছ উৰাই মানে হয় কণ্টিনিউ 16 ঘণ্টা বা 8000 মাইলতকৈ বেছি যদি উৰাই তেতিয়াহ'লে তেওঁ দুদিনটো অফ পাব এডিশ্যনেল এদিন বন্ধ দিয়া হ'ব তেওঁ ৰেষ্ট দিয়া হ'ব হ'ল তো এইবোৰ যেতিয়া তোমাৰ নতুন ৰুলছ লৈ আহিছে তো ৰুলছ লৈ অহাৰ কাৰণে কি হ'ল পাইলটৰ সংখ্যা কমি গ'ল আৰু যেতিয়া পাইলটৰ সংখ্যা কমি গ'ল এতিয়া ফ্লাইট চলোৱা মানুহ নাইকিয়া হৈ গ'ল আৰু পাইলট নাইকিয়া হৈ গ'ল এতিয়া যেতিয়া ফ্লাইট চলাবই নোৱাৰিব তেতিয়াহ'লে আমি যাম কিহত তো সেইটো কাৰণে কি হ'ল গোটেই চিটুৱেশ্যনটো কি হৈ গ'ল কেওছ হৈ গ'ল আৰু তাৰ ফলত কি হ'ল ফ্লাইট কেঞ্চেল হৈ গ'ল এতিয়া উপায় নাপাই লাষ্টত কি কৰিবলগীয়া হ'ল গভৰ্ণমেণ্টে কি ডিচিশ্যন ল'লে সেইটো চাম তাৰ আগত আমি এইটোখিনি চালোঁ এই চিটুৱেশ্যনটো অকল ইণ্ডিগোৰ লগত কিয় হ'ল এতিয়াতো ইণ্ডিয়াতো বহুতখিনি ফ্লাইট আছে ইণ্ডিগো আছে তাৰপিছত তোমাৰ এইপিনে মই যদি চাওঁ এয়াৰ ইণ্ডিয়া আছে স্পাইচজেট আছে আকাশা আছে বহুত ধৰণৰ ফ্লাইট আছে চিটুৱেশ্যনটো কিয় অকল ইণ্ডিগোৰ লগত হ'ল কাৰণ এইটো কাৰণেই আমি যদি ডমেষ্টিক মাৰ্কেটত চাওঁ ইণ্ডিয়াত মোৰ দেন 60% শ্বেয়াৰ কাৰ আছে ইণ্ডিগো মানে চবতকৈ বেছি ফ্লাইট কাৰ চলে ইণ্ডিগো আৰু যেতিয়া ইণ্ডিগো সেইটো কাৰণে চবতকৈ বেছি কেঞ্চেলো কাৰ হ'ব ইণ্ডিগোৰ হ'ব আৰু সেইটো কাৰণে ইণ্ডিগো যেতিয়া এইটো চিটুৱেশ্যন হ'ল তো তাৰ কাৰণে কি হ'ল এতিয়া চবৰে প্ৰব্লেম যিমানখিনি আমাৰ যাত্ৰী আছিলে তেওঁলোকৰ প্ৰব্লেম ক্ৰিয়েট হ'ল আৰু তাৰ ফলত কি হৈছে ইণ্ডিগো চবে প্ৰেছাৰাইজ কৰিছে যে তোমালোকে এইটো কিয় সময়মতে চলিব পাৰে তাৰ মেইন কাৰণ হৈছে তেওঁলোকৰ এইটো DGCA যিটো চেঞ্জেছ কৰিছে সেইকাৰণে এতিয়া কি কৰা যাব এতিয়া DGCA এতিয়া আজি আমি চিভিল এভিয়েশ্যন মিনিষ্টাৰ যদি আমি চাওঁ কে ৰামমোহন নাইডু তেওঁলোকৰ লগত মিটিং হ'ল ডাঙৰ আৰু DGCA আজি কৈছে যে DGCA grants Indigo one-time exemption from the pilot night duty rules amid the airport chaos. এতিয়া কৈছে ইণ্ডিগোৱে বিচাৰি আছিলে সময় যে আৰু আমাক আৰু অলপ সময় দিও এতিয়া উপায় নাপায় লাষ্টত যেতিয়া সিচুৱেশ্যন এনেকা হৈ গ'ল কেওছ হৈ গ'ল তো উপায় নাপায় কি হ'ব গভৰ্ণমেণ্ট অফ ইণ্ডিয়া তোমাৰ মিনিষ্ট্ৰি অফ এভিয়েশ্যনে কৈছে DGCA কৈছে যে হ'ব আমি কেতিয়ালৈকে এক্সটেণ্ড কৰিছোঁ আমি টাইম দিছোঁ কেতিয়ালৈকে ফেব্ৰুৱাৰী 2026 লৈকে আমি টাইম দিছোঁ তাৰ ভিতৰত ইণ্ডিগোৱে নিজৰ যিখিনি প্ৰব্লেম আছে সেইখিনি কি কৰিব সেটেল ডাউন কৰিব লাগিব আৰু তেতিয়ালৈকে তেওঁলোকক কি কৈছে নাইটৰ যিখিনি চেঞ্জেছ হৈছিলে সেই চেঞ্জেছখিনিৰ কাৰণে কি কৰিছে এইকেইদিনৰ কাৰণে তেওঁলোকক মাফ কৰি দিছে সেইটো কাৰণে কোৱা গৈছে ডিচেম্বৰ 12 তাৰিখৰ পৰা ইণ্ডিগোৰ যিমানবোৰ ফ্লাইট আছে সেই গোটেই ফ্লাইটবোৰ কি হ'ব সময়মতে আকৌ চলিব ইয়াৰ পৰা আমি এইটো বস্তুৱে শিকিলোঁ যে যিকোনো কামেই হওক আমি ডিচিশ্যন লোৱাৰ আগত ভালকৈ সেই কামটো প্লেন কৰি পেলাই এক্সিকিউট কৰিব লাগে তো এতিয়া সেইটো কাৰণে আমি বুজিলোঁ যে 12 ডিচেম্বৰৰ পৰা সময়ত উৰা মাৰিব ইণ্ডিগো ফ্লাইট তো সেইটো ইণ্ডিগো আৰু DGCAৰ মাজত কি প্ৰব্লেম হৈছিলে আৰু এতিয়া কেনেকৈ সেটেল ডাউন হ'ল আৰু সেইখিনি কথা আমি এই ভিডিঅ'ৰ দ্বাৰা বুজিলোঁ আৰু আশা কৰিলোঁ আপোনালোকেও এই ভিডিঅ'টোৰ দ্বাৰা যিটো প্ৰব্লেম হৈছে ইণ্ডিগোৰ বুজিব পাৰিলে ধন্যবাদ